কবিতাৰ শিৰোনাম সেই গল্পটো। মূল কবি পূৰ্ণেন্দু পত্ৰী, অনুবাদ অপৰাজিতা পূজাৰী। আমাৰ গল্পটো এতিয়াও শেষ হোৱা নাই। শুনা, পাহাৰটোৱে কৈছোতো আগতে ভাল পাইছিল মেঘক, আৰু মেঘে কিদৰে শুকান পাহাৰটোক ২৬ বছৰীয়া ডেকা কৰি পেলাইছিল সেয়াটো শুনিছাই। দিনটো আছিল পাহাৰৰ জন্মদিন। পাহাৰে মেঘক ক'লে, আজি তুমি শাৰী পিন্ধি আহিবা ৰঙা। মেঘে উত্তৰ দিলে, তোমাক আজি গা ধুৱাই দিম চন্দনৰ জলেৰে। প্ৰেমত পৰিলে নাৰী হৈ উঠে সুকোমল এখন নদী, পুৰুষ এটুকুৰা জ্বলন্ত কাঠ। তেনেদৰে ঠিক তেনেদৰেই মেঘ দহি আছিল পাহাৰৰ উমাল অগণিত। পাহাৰ মেঘৰ ঢৌ পানী। হঠাৎ আকাশ জুৰি ঝনঝনাই উঠিল ধুমুহাৰ খংখনাত। জপৰা চুলি উৰুৱাই হাজিৰ হলহি দস্যু বতাহ এজাক। আচল টানি মেঘৰ শিকলে, উঠ উঠ ছোৱালী, তোৰ বিয়া। এতিয়াও শেষ হোৱা নাই গল্পটো। বজ্ৰৰ সৈতে মেঘৰ বিয়া হৈ গ'ল ঠিকেই, কিন্তু পাহাৰক তাই কোনোদিনে পাহৰিব নোৱাৰিলে। বিশ্বাস যদি নহয়, ফালি চাব পাৰা পাহাৰৰ হাড় আৰু মঙহ। ভিতৰত তলমল কৰিছে শত জুৰিৰ জল।